সৰুমনে পানী লৈ এক গিলাচ আছে সৰুমনে চাবি 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 আস্তে আস্তে হা ওই তো যা মই এখন গাড়ী লাগছিল কি কৰা তোৰ গাড়ী লাগে লগত চলিলে চবে লৈছি মই এখন তো গাড়ী দিবে নৰা মোৰ বেমাৰ দেখছে না মই কেনেকে আছো মই জানিম এতিয়াতো গাড়ীৰ কথা মই ভাবতে পাৰা না মই ঘৰখন চলাই আছো গম পাইছা না দুৱৰে পঢ়া খৰচ ঘৰৰ খোৱা খৰচ মই গোটাই চলাই আছো মই এগলা নাজনো মই এখন গাড়ী লাগবো তই তো কিনকে দিয়া দিবি হ'ব দে দাদা তই এই অৱস্থাত দৈতক তই গাড়ীৰ কথা কৈছা তই কি ভাবিবা দৈতক গাড়ীৰ কথা কৈছা তই জানা দে মই এগলা বেমাৰ চেমাৰৰ কথা নাজনো মোক গাড়ী লাগবো মই সেই জানো ঐ নে আপোনালোকে যা মই এতিয়া ভাত খাই পেলাই যাব লাগে লগত চলি এতিয়া ৰখি আছো যা না মানে ভাবিতে যা বনাবি ঐ তো গাড়ী লাগবো এগলা নাজনো গাড়ী হ'ব দেচোন মই চাওঁ লাগবো চিন্তা কৰি লাগবো আজ দোস্তি না লাগে দেখো না তাকে তোৰ এই দোস্তি ফোন মারছো না দোস্তি কেটা ফোন মারা এই নরমে না আছে ইও খেল পারলা ও মুরগি পলা আছিল ন বুঝিটো মারি ফেলে ফোন কৰিছো দোস্তি কেটা ফোন মার মারছো লাগছি হ্যালো ও রস্তি ও ক'ত আছ এই কেৰাম খেলা না কেয়া এই নিয়নো ৰখি আছে খেলবা দা আহি আছে ৰ যাও বে ইয়া দি মই খাম আলি খেলবি আকা এক পালা ৰ এক দিও বলে মারব ও গিয়া কেন বলে আসা কে দোস্তি মেন দেরি করলে আজি তো পিতে আজি দেৰি ঘৰতো টেনচন এই গুমা ও জিন্দি কে দেৰি কৰিলি আজি দেৰি নকৰি পিতে মস্ত জানা ঘৰ আহিলে বাৰা নাছিলে মাত্ৰ আহিলো এই কেতিয়াবা পৰা ৰখি আছে যে আমনে ইচ্ছা লগ চালাও দোস্তি তোমার গাড়ি লগ কথা আছিল গাড়ী লোৱা কথা আছিল ৰ এতিয়া গাড়ী লোৱা কথা থাকিলে কি হ'ব ঘৰত কলো আজি দেউতালত দিবা দান কৰি আছে চাও দেচোন দেনিয়া নাদে জীৱনত বস্তু খুজুৱাই নাই এইটোৱে প্ৰথম বস্তু যদি নাদে তই কলি তুই এখানে বস্তু এতিয়া মইতো ল'ম বুলি ভাবছোৱে দেউতাও দিব ইচ্ছা কৰা নাই যদি নাদে মই কি কৰি দিব পাৰতা নাই ঠিকলা নকরবি তোক দিব তো তো কোশা দিব দে আর তো কোশা তো দিব মোক লাগবই গাড়ী মই বিলাক কৈছো নেডলিংটো মই দিব কি কৰি দিব পাৰতা নাই অৰুমনে 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 পানী লৈ অলপ অৰুমনে গাছি লাগবো সাবি আস্তে আস্তে খা দেহর ভরসা নাই বুঝিছানে নাই দেহর ভরসা নাই বুঝিছানে নাই আজি হাঁহি আছো কবতো নোৱাৰো আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকী আছে ভাই কপালতে কালি বাকী আছে ভাই ডাঙৰ মুনিয়াক দেখাই নাই কালি ডাঙৰ মুনিয়াক দেখাই নাই গাড়ীখনো দিব নোৱাৰিলো
সৰু মানে কি হে দুটা কি হৈছে সৰু মানে ডাক্তৰ তাক নিব লাগিব নেকি সৰু মানে কি হ'ল সৰু মানে আরে ওরে তো দেউতা 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 মোক এই থৈ গুচি গ'ল দেউতা হঠাতে হেৰাল কে নিনো মোৰ চোতালৰে জোনা ঠাইতে অচিনা তমখাই আগচিলেহি মোক হঠাতে হেৰাল কে নিনো মোৰ চোতালৰে জোনা ভাস্কৰ আমাৰ দেউতা আৰু এই পৃথিৱীত নাই তহঁতে আছো আমাৰ দাদাক লৈ কিয় ফোন কৰিছিলি তই আছে এইমাত্ৰ ফোন কৰিছিলো আমাৰ দেউতা আৰু এই মোক কেতিয়া মাৰা গেলা কেতিয়া মাৰা গেলা অলপ আগে আগে মানে গেল দোকানত ফোন কৰিছো তাৰে অলপমান আগতে নাই নেকি তই তামোল লগ হৈ তই তামোলৰ খবৰ নলা তাৰ মনত আমাৰ দাদা বোলে এটা ফোন কৰিছো সি কিমান আহি গ'লা হেল্ল' দোস্তি সুইচাইড কি কৰা দোস্তি আজি দৈত্য তই যদি বাইক দিলি হৈ দাদাক আজি দাদাও মোক একটু নেগলা তই এটা থাক আমি দোস্তিৰ পৰা আহো হা তই এটা থাক দোস্তিৰ পৰা আহো হঠাতে হেৰাল কে নিনো মোৰ চোতালৰে নিনো মোৰ চোতালৰে জোনা ঠাইতে অচিনা তমখাই আগচিলেহি মোক হঠাতে হেৰাল কে নিনো মোৰ চোতালৰে জোনা ঠাইতে অচিনা তমখাই আগচিলেহি মোক সজল সজল চকু আঘাতে বেৰা বুকু কিদৰে দেখুৱানক হঠাতে হেৰাল কে নিনো মোৰ চোতালৰে জোনা ওয়ে টুপি দুটুপি তেজে পৰি পৰি ৰাঙলি হলৈ। জেৰেঙা